জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ দপ্তৰৰ যে অসমৰ সঞ্চালকালয় আছে সেই সঞ্চালকালয়ৰ যোগেদি ধনশিৰি মহকুমাৰ জনজাতি কল্যাণ বিভাগৰ কাৰ্যালয়ৰ দ্বাৰা আজি ধনতোলা ৰংগমঞ্চৰ প্ৰাংগণত আমাৰ সীমান্ত দণ্ডাধীশ তথা ধনশিৰি মহকুমাৰ জনকল্যাণ বিষয়া প্ৰাঞ্জল গগৈ ডাঙৰীয়া আৰু মুখ্য সহায়ক দিলীপ কোঁৱৰ ডাঙৰীয়াৰ উপস্থিতিত আমি 11টা প্ৰেছাৰ কুকাৰ আমি হিতাধিকাৰীসকলক বিতৰণ কৰিছোঁ আৰু লগতে আপোনাৰ কি বুলি কয় স্প্ৰে মেচিন খেতিয়কসকলৰ বাবে 31টা বিতৰণ কৰিছোঁ আৰু বাকী আপোনাৰ চিলাই মেচিন আৰু ফেশ্বন ডিজাইন মেচিন এগৰাকী যুৱতীক আমি বিতৰণ কৰিছোঁ জনজাতিসকলৰ বাবে আৰু আমাৰ ধনশিৰি মহকুমাত যিহেতু সৰুপথাৰ বৰপথাৰ এলেকা আছে সেই এলেকাটো বিতৰণ হ'ব পৰৱৰ্তী সময়ত গতিকে আমি অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগ লগতে আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই যদিও আমাৰ ইয়াত এই কাৰ্যালয়ত বৰ্ডটো ইতিমধ্যে গঠন হোৱা নাই আমাৰ চৰকাৰে প্ৰক্ৰিয়া কৰি আছে গতিকে বিধায়ক মহোদয় আৰু বিভাগটোক মই ধন্যবাদ জনাইছোঁ কল্যাণ বিভাগৰ পৰা আমি ইয়াত সীমান্ত অঞ্চলত আমি অলৰেডি এতিয়া হিতাধিকাৰী কেইজনমান বাছনি কৰি ইয়াত আমাৰ 31 সংখ্যক আমি স্প্ৰে বেটাৰী অপাৰেটেড স্প্ৰে মেচিন আমি দিলোঁ তাৰ উপৰিও 11 সংখ্যক প্ৰেছাৰ কুকাৰ আমি দিলোঁ আৰু তাৰ উপৰি আমি আপোনাৰ এটা চিভিং মেচিন আৰু লগতে ইনক্লুডেড আপোনাৰ ফেশ্বন ডিজাইন মেচিন একেলগে সেইটো আমি হিতাধিকাৰীক দিলোঁ আৰু আগন্তুক দিনতো আমাৰ ইয়াত বিভিন্ন ST বৰ্ডটো এতিয়ালৈকে ফৰ্ম হোৱা নাই গভৰ্ণমেণ্ট এপ্ৰুভেল পোৱা নাই চ' ST বৰ্ড যেতিয়াই ফৰ্ম হ'ব গঠন হোৱাৰ লগে লগে আমি আৰু হিতাধিকাৰী ইয়াত বাছনি কৰি যোনখিনি হিতাধিকাৰী প্ৰাপ্য সেইখিনি আমি বেলেগ ধৰণৰ আমি এগ্ৰিকালচাৰ আইটেমেই হওক আমাৰ খেতিয়কবিলাকৰ কাৰণে বা বিভিন্ন ধৰণৰ আমাৰ বেলেগ আইটেমেই হওক আমি ইয়াত সীমান্ত অঞ্চলত যিখিনি জনজাতীয় মানুহ আছে সেইখিনিক আমি প্ৰদান কৰিম